হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ এই পথাৰখন আপোনালোকক দেখুৱাই আছোঁ। মানে কাম কৰা মানুহ আহিছে ৰাস্তাৰ ওচৰৰে। আমাৰ এই পথাৰখন আপোনালোকক অকণমান দেখুৱাই আছোঁ। আৰু আমাৰ এই তাত মানে টঙি ঘৰ এখন আছে হাতী ৰখিবৰ কাৰণে। তো তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আহকচোন সম্পূৰ্ণকৈ চাই থাকক শেষলৈ ভিডিঅ'টো। আমাৰ ইয়াত মানে বনৰীয়া হাতী আহে। তো ৰাতি হাতী ৰখিবৰ কাৰণে দেউতাই মানে এই টঙি ঘৰখনত থাকে। মানে আপোনালোকক দেখুৱাই আছোঁ এই টঙি ঘৰটোৰ পৰা অকণমান আমাৰ পথাৰখনৰ ভিউটো। তো ইয়াতে মানে ৰাতি থাকিবৰ কাৰণে আঁঠুৱা, কম্বল গোটেইখিনি সামগ্ৰী আছে। লগতে বস্তাৰে বনোৱা ভটা, কেৰাচিন আৰু মানে যিখিনি লাগতিয়াল সামগ্ৰী দেউতাই গধূলি মানে হাতী ৰখিব আহোঁতে লৈ আহে লগতে ময়ো ৰাতি থাকোঁ মাজে মাজে ৰাস্তাত। মানে চাই থাকোঁ, হেল্পটো কৰিবই লাগিব। ৰাস্তাৰ ওচৰৰ মাটি গোটেই হাতী আহে ৰাতি। উঠি লওঁ ৰ'ব, উঠি লৈ পেলাই আপোনালোকক পথাৰখন অকণমান ভিউটো ধুনীয়াকৈ দেখুৱাই দি আছোঁ। উঠি লওঁ ৰ'ব। টঙি ঘৰটোৰ পৰা ভিতৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। মজা। এইখন পথাৰখন আমাৰ মানে গোটেইখিনি আমি কৰা নাই, আধা বেলেগক কৰিবলৈ দিলোঁ। বাকী এইপিনৰখিনি আমি কৰিছোঁ। বাকী এইবিলাক বৰা ধান দিয়া গৈছিল। মানে এই দিৱালীৰ সময়ত মানে এটা ধুমুহা আহিল নহয়, গোটেইখিনি বৰা ধানখিনি পৰি গ'ল। আজি আৰু মানুহ লগাই দিছোঁ দাঙি ববৰ কাৰণে। টঙি ঘৰখনৰ পৰা ওলাই আহিলোঁ। মানে এতিয়াই এইপিনে দেখাই আছোঁ। এইপিনে এটা কোম্পানী হোৱা কথা আছিল, বহু বছৰ পৰি থাকিল। তো সেইপিনৰ পৰা হাতী আহি ৱাল ভাঙি দিলে। মানে ধান খাবৰ কাৰণে আহে এনেকৈ। এই চাইডেৰে এটা ৰাস্তা আছে, ৰাস্তাৰ সেইপিনে গৈ আছোঁ ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাৰ পৰা।
ৰাস্তাৰ ওচৰত বগৰী গছৰ তলত জিৰণি লৈ আছোঁ। আমাৰ ৰাস্তাৰ ওচৰতে পথাৰখন। আমাৰ দুটা গৰু আছে, খুটি হালাই দিওঁ ৰ'ব, পানীও অকণমান খুৱাই দিওঁ। এইটো গাইজনী আৰু তাৰ পোৱালিটো এইটো, পানী খুৱাই দিওঁ ৰ'ব অকণমান। যা পানী খাবি যা 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 পানী খাবি যা। অকল ঘাঁহ খাই থাকিলে কি হ'ব, পানীও খাবি অলপ মাজে মাজে। যা এইফালে এইফালে পানী খাবি পানী খা। ইয়াতে পানী খা। নাম যা যা। যা পানী খা যা। যা যা পানী খা যা। পানী বিহাই লগা নাই তোৰ যা। নাম পানী বিহাই লগা নাই, থক নাখায়।